নমস্কাৰ বন্ধুসকল, হিতেশ শৰ্মা ট্ৰেভেল ব্লগলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই কেইদিনমান বাহিৰলৈ যোৱা নাই, গতিকে বাহিৰৰ ভিডিঅ' বনোৱা হোৱা নাই। সেইকাৰণে ঘৰত থাকিয়ে দুই এটা ভিডিঅ' বনাই আছোঁ, আপোনালোকে চাই যাব। মই থকা ঘৰটোৰ ওপৰত এই ছাদত উঠিয়ে ভিডিঅ'টো বনালোঁ আজি এটা বিশেষ বিষয়ৰ ওপৰত অলপমান কথা ক'ব বিচাৰিছোঁ। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, খুব বেছি 2-3 মিনিটৰ হ'ব, আপোনালোকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাবচোন মোৰ কথাখিনিৰ বিষয়ে মই কিনো ক'লোঁ। কথা হ'ল, এটা চৰকাৰী চাকৰিয়ে মানুহ এজনৰ জ্ঞানটো নিৰ্ধাৰণ কৰিব পাৰে নেকি? মই এইখিনি কথা সোধাৰ এটা বিশেষ কাৰণ আছে, কাৰণ মই এই ক্ষেত্ৰত বহুত বাস্তৱ অভিজ্ঞতা মোৰ হৈছে, সেইকাৰণে সুধিছোঁ। আৰু 2 নম্বৰতে আৰু এটা কথা যে আমি সকলোৱে কওঁ, সমাজত চব মানুহে কয় যে কামৰ সৰু ডাঙৰ নাই, কিন্তু মই বাস্তৱ ক্ষেত্ৰত একদম নিজে অভিজ্ঞতাৰ পৰা এইখিনি কথা কৈছোঁ যে কামৰ সৰু ডাঙৰ আছে। আৰু সেইখিনি আমি নিজে সৃষ্টি কৰি লৈছোঁ কামৰ সৰু ডাঙৰ ক্ষেত্ৰত। কোনে কিমান ডাঙৰ চাকৰি কৰে, কোনে কিমান সৰু কাম কৰে, এইখিনি আমাৰ সমাজত আচলতে আমি আমাৰ নিজৰ কৰ্মৰ দ্বাৰাই এইবিলাক বুজাই আছোঁ যে তই একেবাৰে সৰু কাম কৰ, মই এনেকুৱা কৰোঁ, তই তেনেকুৱা কৰ, এইবিলাক আমি বুজাই আছোঁ। কিন্তু এনেকুৱা কথাৰ খাতিৰতহে কোৱা হয় যে কামৰ সৰু ডাঙৰ নাই, কিন্তু বাস্তৱ ক্ষেত্ৰত হয়তো সেইটো কথা হ'ব পাৰে। কিন্তু মই যিখিনি মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে কামৰ সৰু ডাঙৰ আছে, এইখিনি কথা কোৱাৰ এতিয়া মই বিশ্লেষণটো অকণমান আগবঢ়াইছোঁ, আপোনালোকক চাই থাকক ভিডিঅ'টো। বন্ধুসকল, মই 1992 চনত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিছিলোঁ। তাৰ 2 বছৰ পিছত মাষ্টাৰ ডিগ্ৰীও কৰিছিলোঁ, কিন্তু বিভিন্ন কাৰণত আৰু ধৰক চৰকাৰী চাকৰিটো মোৰ কৰা হৈ নুঠিল আৰু মই নাপালোঁ চাকৰি নাপাই মই নিজৰ জীৱিকাৰ কাৰণে মই এটা পথ বাছি ল'লোঁ। এইটো হৈছে মোৰ প্ৰিণ্টিং লাইনৰ পথটো। গতিকে এতিয়া মই সেই কামটো কৰি আছোঁ। সেই কামটো কৰি থাকোঁতে মই বিভিন্ন মানুহ লগ পাওঁ। এতিয়া ধৰক মই যেতিয়া কম্পিউটাৰত বহি কিছুমান কাম কৰি থাকোঁ, একদম 4th গ্ৰেড চাকৰি কৰাৰ পৰা ডাঙৰ অফিচাৰ, ACS, কলেজৰ প্ৰবক্তা, অধ্যাপক চব আহে মোৰ ওচৰলৈ, সকলোৱে মোৰ লগত কাম কৰে। তাৰ ভিতৰত বিভিন্ন ধৰণৰ মানুহ মই লগ পাইছোঁ। লগ পাওঁতে মই বেছিভাগতে মই এটা কথা অনুভৱ কৰোঁ, কেতিয়াবা কিছুমান তেওঁলোকে কিবাকিবি লিখি লৈ আহে, ভুল কথা বহুত কিবাকিবি লিখি লৈ আহে। মই সেইবিলাক যেতিয়া শুধৰাই দিওঁ, তেতিয়া তেওঁলোকে মানি ল'ব নিবিচাৰে। তাৰমানে তেওঁলোকে কয় মানে এইটো মই কৰিছোঁ নহয়, এইটো ঠিকেই আছে, তেনেকুৱা। মই যিটো দেখকৈ ভুল, সেই কথাটো যদি মই শুধৰাই দিওঁ, কিছুমানে মানি লয়, ঠিকে আছে দিয়ক, এইটো মোৰ ভুল হ'ব পাৰে, তেনেকৈ 2-এজনে মানি লয়। কিন্তু মেক্সিমামকে মই এটা ইগ' দেখিছোঁ যে তেখেতৰ যে ভুল হৈছে, সেই ভুলটো তেওঁ মানি ল'ব নিবিচাৰে। তেওঁ কয়, কিছুমানেতো কয় তুমি কি জানা, তেখেতে যে মোক মিনিমাম আপুনিটো ক'ব লাগে সেইটোও নাজানে। তেওঁ কয় যে তুমি কি জানা, মই কৰি আনিছোঁ, এইটো ঠিকে আছে, এইটো বনাই দিয়া, তেনেকুৱা কয়। তেতিয়া খুব মানে আঘাত লাগে মনত। ভাবোঁ কি কাম কৰি আছোঁ আমি। আচলতে তেওঁলোকে আমাক ইমান আণ্ডাৰ এষ্টিমেট কৰে। যিটো বস্তু মই ভালকৈ জানো যে এইটো শুদ্ধ, তাৰপিছত খং উঠিলে আৰু তেওঁ ভুলে কৰি দিওঁ তেওঁৰ কাম। আৰু মই এনেকুৱা কিছুমান মই আচলতে এইটো ক'ব নালাগে নে লাগে নাজানো মই, কিন্তু এনেকুৱা কলেজৰ অধ্যাপকক পাইছোঁ মই। তেওঁ PhD ডক্টৰেট মানুহ। তেওঁ এটা বাক্য সম্পূৰ্ণকৈ মানে ধুনীয়াকৈ প্ৰথমতে আৰম্ভ যেনেকৈ কৰে, শেষটো তেনেকুৱাকৈ কৰিব নোৱাৰে। মানে বাক্য এটা সংগতি লগাই তেওঁ লিখিব নোৱাৰে। তেনেকুৱা বাক্যবিলাক যেতিয়া মই সজাই দিওঁ, তেতিয়া তেখেতৰ ইগ'ত লাগে আৰু তেওঁ কয় মই লিখিছোঁ, এইটো ঠিকে আছে, এইটোকে কৰি দিয়া, তেনেকুৱা। এইবিলাক কথাত মোৰ মানে ভাবোঁ তেতিয়া মই যে আচলতে কি মানুহৰ জ্ঞানটো কি চাকৰিয়ে নিৰ্ধাৰণ কৰে নে কেনেকৈ হয়, এই বস্তুটো মই বাৰে বাৰে মোৰ মনত খেলি আছে। গতিকে এই কথাটো আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যে আচলতে জ্ঞানটো চৰকাৰী চাকৰি, এটা উচ্চ পদৰ চাকৰি এটাই দিয়ে নে কেনেকৈ আহে জ্ঞানটো মানুহৰ। আৰু এটা কথা আছে, সেইটো হৈছে কামৰ সৰু ডাঙৰ। কামৰ সৰু ডাঙৰ আমি কওঁ যে নাই, কিন্তু নহয়। যেতিয়া মোৰ ওচৰলৈ এই ক্ষেত্ৰতে মই গম পাইছোঁ, কাম কৰি থকা সময়তে গম পাইছোঁ, যেতিয়া 4th গ্ৰেড চাকৰি কৰা এজন মানুহ আহে, 4th গ্ৰেড চাকৰি কৰা মানুহজনে আহিও এতিয়া মোক কেতিয়াবা তই বুলি কয়, কেতিয়াবা তুমি বুলি কয়। আচলতে তেওঁলোকে নাজানে মানুহক কেনেকৈ সম্বোধন কৰিব লাগে, কিন্তু তেওঁলোকে যিটো ভুল, সেই ভুলটো তেওঁলোকে মানি ল'ব নিবিচাৰে তেওঁলোকৰো। আৰু তেওঁলোকে আচলতে তেওঁলোকতকৈ অতি নগণ্য বুলি আমাক ব্যৱহাৰ কৰে।
গতিকে এনেকুৱা ধৰণৰ কথাবিলাক যদি আমাৰ সমাজত চলিয়ে থাকে তেনেকুৱা হ'লে আমি এনেই আৰু মানুহক দেখুৱাই আমি সভ্য হৈছোঁ এনেকুৱা ধৰণৰ কথাবিলাক তো আচলতে একেবাৰে কাগজ কলমৰ কথাৰ নিচিনাহে হৈ থাকিব কিন্তু প্ৰকৃত অৰ্থত আমি সভ্য হৈছোঁনে বন্ধুসকল ভিডিঅ'টো খুব মনৰ দুখত বনালোঁ আৱেগত বনালোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু যেনে তেনে কমেণ্ট কৰি জনাব মোৰ এই কথাখিনিৰ ওপৰত দুটামান আপোনালোকৰ মই কমেণ্ট বিচাৰিছোঁ গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ পৰৱৰ্তী আকৌ এটা ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ